হেল্ল' এভৰিৱান, মই প্ৰিয়ংকাই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। আজি বিশ্বকৰ্মা পূজাটো মই ঘৰতে কিদৰে থুলমূলকৈ পাতিলোঁ আপোনালোকক এই ভিডিঅ'টোত তাকে দেখাবলৈ যত্ন কৰিম। আৰু ওচৰতেও পূজা পাতিছে, তাতলৈ যদি যাওঁ সেই পূজাখনো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই পূজাৰ বাবে প্ৰথমে ফুলখিনি তুলি লৈছোঁ। আৰু বৰষুণ পাই চাওকচোন, ফুলবোৰ ইমান ধুনীয়া সজীৱ হৈ উঠিছে। আৰু এয়া পূজা কৰিবৰ বাবে গাড়ী ধুইছে। আৰু এই ফুলবোৰ যে দেখিছে, মায়ে খুব যত্ন কৰি খুব ধুনীয়াকৈ ৰাখে। মানে কি ক'ম আৰু, মায়ে একেবাৰে নিজৰ সন্তানৰ দৰে লালন পালন কৰে বুলি ক'ব লাগিব। আৰু এয়া ফুলবোৰ চিঙাৰ পাছত মই পূজাৰ বাবে সকলোবোৰ যিখিনি সামগ্ৰী আছে এয়া চব ৰেডি কৰি লৈছোঁ। ইয়াত আছে আপোনাৰ নাৰিকল, কল, আপেল, নাচপতি আৰু মিঠাই, বুট, মগু, এইখিনি গোটেইবোৰ মই একেলগে থৈ লৈছিলোঁ। আৰু আমি সকলোবোৰ ফুলবোৰ অৰ্পণ কৰিছোঁ ভগৱানৰ ওচৰত এতিয়া। আৰু এয়া মই ফল মূল আৰু যিখিনি বস্তু আছিলে সকলোখিনি কাটি লৈছোঁ শৰাই সজাবৰ বাবে। আৰু ফল মূলবোৰ সকলোবোৰ কটা হৈ যোৱাৰ পিছত মই চাকি জ্বলাবৰ বাবে ৰেডি হৈছোঁ। পূজা কৰা হৈ গৈছে। তাৰপিছতে মই এতিয়া শৰাইখন সজাই পিনে ভগৱানক আগবঢ়াবৰ বাবে এয়া মই সাজু হৈছোঁ। বুট মগুকে আৰম্ভ কৰি শৰাইখনত যিখিনি কল, নাৰিকল, আপেল, যিখিনি ফল মূল আছে গোটেইখিনি দি মই এতিয়া ধুনীয়াকৈ সজাই দিম। মোৰ এতিয়া শৰাই সজোৱা হৈ গৈছে ইতিমধ্যে। আৰু এয়া মোৰ ঘৰত ধুনীয়াকৈ পূজা যিখিনি মই পাতিছিলোঁ সেয়া মোৰ সকলোবোৰ হৈ গৈছে। মই যে কৈছিলোঁ আমাৰ ওচৰত ঘৰৰ ওচৰত পূজা এখন হৈছিলে বুলি, এয়া ঘৰৰ একেবাৰে ওচৰতে হৈছে। পৰিস্থিতিটো দেখিছে এইবাৰ, সেইকাৰণে পূজাবোৰ ইমান ডাঙৰকৈ পতা হোৱা নাই, নহ'লে ইয়াত অলপ ডাঙৰকৈ হয় বাৰু।